আগত মই হোম ডেকৰৰ বাবে ফ্লিপকাৰ্টৰ পৰা বস্তু দুটামান অৰ্ডাৰ কৰিছিলোঁ। আজি অলপ সময় পাইছোঁ, ভাবিছোঁ হোম ডেকৰটো কৰি লওঁ। মোৰ ওচৰত এটা ড্ৰিল মেচিন আছে, যোনটো আজি হোম ডেকৰৰ বাবে দৰকাৰ হ'ব। প্ৰব্লেম ইজ মই ড্ৰিল মেচিনটো আজিলৈকে ইউজে কৰি পোৱা নাই। ফাৰ্ষ্ট ব্লগত দেখুওৱা বটলকেইটা থ'বলৈ মই এই শ্বেল্ফটো অৰ্ডাৰ কৰিছিলোঁ। এতিয়া এই শ্বেল্ফকেইটা সেইখন ৱালত লগাম।